हेलो नमस्कार बंधु बान्धवीসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ ভালেই আৰু মোৰ খবৰ ভালেই দিয়কচোন বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই মানে কি কওঁ মই নিজে টাইম মেনেজ কৰিব নোৱাৰিছোঁ মানে ল'ৰা ছোৱালী চম্ভালি ঘৰৰ কাম কৰি এনেকুৱা মানে ৰাতি ভাগৰ লাগে ভিডিঅ' কৰিলেও মানে এডিট কৰিবলৈ সময় নাপাওঁ সেইবাবে মানে বহুতো ভিডিঅ' ডিলিট কৰাও হ'ল তাৰপাছতে ভাবিলোঁ যিহেতুকে আজি কাতি বিহু চ' আপোনালোকৰ লগত পূজা বুলিও ভিডিঅ' শ্বেয়াৰ কৰিব নোৱাৰিলোঁ আজি যিহেতুকে কাতি বিহু তাকে সৰুকৈ হ'লেও ভিডিঅ' এটা শ্বেয়াৰ কৰোঁ যিহেতুকে চেনেলটো মই সঁচাকৈ ক'বলৈ গ'লে মই ভিডিঅ' দিব পৰা নাই বহুত চেষ্টা কৰিও দিব নোৱাৰা হৈ যাওঁ কিছুমান সময়ত আৰু মোৰ গা চাবোৰ প্ৰায় বেয়াই থাকে এয়া দেখিছেনে চকুটোবোৰ প্ৰায় টান মানে ভাগৰ চকুটোবোৰ প্ৰায় টান খাই গৈছে এতিয়াৰ পৰা টোপনি ধৰিছে এতিয়া বাজিছে 4:30 মানে দিনটো নিজেৰালে একদম গা চাবোৰ বেয়া লাগে আৰু যিহেতুকে মানে বেটাও দিনটো দুষ্ট কৰি থাকে ন তাৰ ভিডিঅ'তে দিম বুলি ক'লেও ৰাতি ইমান ভাগৰ লাগে ভিডিঅ'টো বহুত কৰি থোৱা আছে তাৰ পিছে দিয়াহে হোৱা নাই এডিট কৰি আৰু আপোনালোক সকলোকে কাতি বিহুৰ শুভেচ্ছা থাকিল আৰু পূজা কেনেকুৱা গ'ল কমেণ্টত জনাব দেই পূজাত কি কি ল'লে কোনে কোনে ক'ত ক'ত পূজা চালেগৈ কমেণ্টত জনাব আৰু পাছত দেৰিকৈ হ'লেও সুধিছোঁ আৰু এতিয়া বাজিছে 4:30 আন্ধাৰ হ'বলৈ হ'ল আৰু চ' আপোনালোককো দেখাম আমাৰ কাতি বিহুনো কেনেকৈ উদযাপন কৰোঁ থুলমূলকৈ এইবাৰ বিশেষ একো আয়োজন কৰা নাই তথাপিও আপোনালোকক যিমান পাৰে দেখুৱাবলৈ চেষ্টা কৰিম আৰু যি কৰিছোঁ তাকে দেখুৱাবলৈ চেষ্টা কৰিম চ' ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই দিব দিনটো সময়ৰ অভাৱ হোৱাৰ বাবে চাকি বন্তি জ্বলোৱা সময়তে পিঠাকণ বনালোঁ আৰু এয়া অকল বুটহে লৈছোঁ আমি পাছফালে যাবলৈ ওলাইছোঁ মানে কি পাছফালে আমাৰ ফিচাৰীটো যে আছিলে সেইটো পুতি মেলি অকণমান মানে খেতি কৰিছে ধানৰ খেতি তাতে চাকি এগছ দিয়া হ'ব বুলি দেৰিয়ে হ'ল 5টা বাজিছেহে মানে পূৰা আন্ধাৰ হৈ গ'ল তথাপিও যাওঁ আৰু চাকি এগছি দিয়া হ'বগৈ কি হ'ল এতিয়া আমি পাছফালে যাওঁ তাইত টৰ্চ লগাই দি যাব ভিডিঅ' কৰিব নোৱাৰিম যিহেতুকে চাকি গছি জ্বলাই হোৱাৰ পাছত আপোনালোকক দেখাম বাৰু কাতি বিহু কালি লক্ষী পূজা আছিলে ভিডিঅ' কৰিব নোৱাৰিম বুলি কোৱাত তাই হেনো কেমেৰামেন হয় বোলে তাইহে ভিডিঅ' কৰি দিয়ে মই বোলে মই কেমেৰাটো ধৰি দিছোঁ দিয়া তোমাক মই ভিডিঅ' কৰি দিম বুলি আজিৰ পৰা হেনো তাইহে মোৰ কেমেৰামেন হ'ব তুমি বোলে ভিডিঅ' দিবা মই তোমাক সদায় ভিডিঅ' কৰি দিম বুলি কৈছে আজি মোৰ কেমেৰামেন খ্ৰীষ্টিনা দেই এয়াই আৰু মাক জীয়েকৰ মৰম মানে মাকৰ প্ৰতি থকা জীয়েকৰ মৰম আমাৰ কেমেৰামেনগৰাকীয়ে আকৌ পাহৰি গৈছিলে কেমেৰা যে ভিডিঅ' কৰি আছে বুলি তাই আকৌ গান গাবলৈহে লৈছে আজিকালি যে কিমান কি কথা কয় মানে কিমান যে প্ৰশ্ন সোধে যিকোনো এটা বস্তু দেখিলে তাৰ আগটোৰ পৰা গুৰিলৈকে নজনালৈকে তাই শান্তি নাই মানে কিমান যে প্ৰশ্ন সোধে মানে কি কওঁ নিজে আমাৰ কেমেৰামেন চাওঁ হাই কৰি দিয়া আকৌ বহুত দিনৰ মূৰত এতিয়া যিহেতুকে বাহিৰত চাকি গছি দিয়া হৈ গৈছে মানে আমাৰ অকণকৈ হ'লেও সৰু পথাৰখনত ধাননিখনত আৰু এতিয়া আমি ভিতৰৰ ভাগত চাকি গছি জ্বলাই লওঁ বুলি একচুৱেলি আমাৰ থাপনাখন এক্সট্ৰাকৈ বনোৱা হোৱা নাই আমি এতিয়া ড্ৰয়িং এৰিয়াতে মানে এনেই চাকি গছি জ্বলাওঁ আৰু থাপনাখন এক্সট্ৰাকৈ বনোৱা কথা হৈ আছে মানে বনাব পৰা নাই এতিয়া সেইবাবে ড্ৰয়িং ৰুমতে আমাৰ জ্বলোৱা মেলোৱাবোৰ হয় আৰু এইবাৰ বিশেষ আয়োজন বুলি একো নাই আৰু সৰু সুৰা কিবাকিবি আয়োজন আৰু বেটাৰো গাটো ঠিক নাই যিহেতুকে এতিয়া বাহিৰত চাকি গছি দি লওঁ বুলি তুলসীৰ তলত আৰু এইবাৰ মানে তুলসীও ভালদৰে ৰোৱা নহ'ল আৰু
মানে মানুহবোৰ চবেই কামত ব্যস্ত যে আৰু মানে ইটোৰ পাছত সিটো নিজে সময়কণে মিলাব পৰা নাই নে নিজে কামকে কৰিব পৰা নাই নাজানো আৰু তথাপিও কিবাকৈ হ'লেও চেষ্টাকণ কৰিলোঁ আৰু যিহেতুকে বছৰেকৰ বিহু মানিবইতো লাগিব ন যদিও কঙালী ৰূপতে এইবাৰ মনা হৈছে আৰু দেই কঙালী কাতি বিহু কঙালী যে কয় আমাৰো একেবাৰে কঙালী টাইপতে মনা হৈছে আৰু ই আমাৰ বেটাক খোজত লৈ মই কিবা কৈ আছিলোঁ মানে তাৰপৰা পটককৈ হাঁহি দি আকৌ আমনি কৰিব ল'লে মুখতে বিস্কুট লৈ আছিলে বকলিয়াই দিছে বাৰে বাৰে আৰু কিবা কৈ আছিলোঁ মানে মই তেতিয়া তাক আকৌ এই ফোনটোহে লাগে চুবলৈ এতিয়া আমাৰ বাচ্ছা পাৰ্টি আহি গ'ল এইবোৰ দেখিলে মানে এনেকৈ ঘূৰি ফুৰা দেখিলে আগৰ সৰু ল'ৰালিৰ কথা মনত পৰি যায় আমিওতো এনেকৈ ফুৰিছিলোঁ ন আৰু আশীৰ্বাদ দিছে শুনক আকৌ বোলে আৰু এটা ভাইটি হ'ব লাগে ইটো সিটো বুলি আমি এনেই জোকাই আছে আৰু বাবুহঁতে আৰু আমাৰ বাচ্ছা পাৰ্টিয়ে ভালকৈ আশীৰ্বাদ দিয়ে বাৰু যি আশীৰ্বাদ দিয়ে ফলিয়াইও দিয়ে নোহোৱা নহয় এতিয়া যিহেতুকে মোৰ মানুহজনৰ এতিয়ালৈকে চাকৰি হোৱা নাই তাকে বোলে মাইনা মামাৰ চাকৰিও হ'ব লাগে বুলি সেয়াই আৰু ভিডিঅ' দিব নোৱাৰা কাৰণবোৰ এইবোৰেই আৰু ধৰক ভিডিঅ'টো কৰোঁ পিছে এডিট কৰিব নোৱাৰাৰ দুখতহে দিব নোৱাৰা হৈ যাওঁ এতিয়া ইমান কষ্টত বুকুচাত লৈ শোৱালোঁ আৰু 5 মিনিটো নোহোৱাকৈ এৰি আছোঁ দেখিছেনে আকৌ বায়েকে খেলাই থাকিব লগা হৈছে বায়েকে নাচি দিছে আকৌ ভায়েকে আকৌ বিৰাট ফূৰ্তি পাইছে 5 মিনিটো নহয় মানে একচুৱেলি মোৰ দুটা বাচ্ছাই হোৱাটো বহুত কম কিহৰ কাৰণে কম গম নাপাওঁ মানে কোনোবাই যদি কিবা ঘৰুৱা কিবা নুস্কা জানে যদি জনাবচোন কিহৰ কাৰণে মানে ইমান হোৱাটো কম হয় ইমান পাতল হয় মানে এই কাণ পাতল বুলি যে কয় সেই তেনেকুৱা টাইপৰ মানে অলপ মানে সৰুকৈ হ'লেও কিবা এটা চাউণ্ড আহিলে সাৰ পাই যায় সেইকাৰণেহে মই একো এটা কাম কৰিবই নোৱাৰোঁ মানে সিহঁতৰ লগত লাগি থাকোঁতে দিনটো যায়গৈ আৰু এয়া বগাই ক'ত পালেগৈ দেখিছেনে 1 ছেকেণ্ডো মানে এঠাইতে নাথাকে ইফালে যাব সিফালে যাব মানে পাছে ঘূৰোঁতে মোৰ সময়কণ কেনেকৈ যায়গৈ ক'বই নোৱাৰোঁ আৰু এয়া ড'ৰমেট বায়েকে আঁতৰাই দিছে দেখিছেনে আমাৰ ৰুমৰ পৰা আনি বাহিৰৰ ৰুম পালেহি আৰু এয়া বাপেক পুতেক ভায়েকক মেখেলা চাদৰ পিন্ধাই বায়েকে আকৌ খুব ফূৰ্তি পাইছে জোকাই আছে আৰু আৰু এয়া হৈছে বিহুৰ পাছদিনাখনৰ ক্লিপ আমি গৈছিলোঁ গাঁৱলৈ যিহেতুকে আমি পূজাত গাঁৱলৈ যাব নাপালোঁ মানে মাহঁতে গ'ল এওঁ গৈছিলে বা মোৰ জাজনীও গ'লগৈ মইহে থাকিলোঁ সেইবাবে আজি গাঁও ফুৰি আহোঁগৈ বুলি আমি গ'লোঁ গাঁৱত একো ভিডিঅ' কৰা নহ'ল তাকে গাড়ীতে অকণমান কৰি ল'লোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো আজিলৈ আহিছোঁ আকৌ লগ পাম অন্য এটি ভিডিঅ'লৈ বাই